হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে খবৰ ভালেই আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ কাম কৰি আছে ঘৰৰ। এইটো আছে মনা ভাই, কিবা ক'বা নি? ইও কাম কৰিছে বেচেৰা লগে ভাগে মমাইকৰ ঘৰলৈ আহি। আজি এতিয়া বৰ্তমান লেট্ৰিনৰ গাঁতটো অলৰেডি মায়ে অকণমান খান্দি থৈ গৈছিলে, তো এতিয়া পূৰা পানী ওলাই গৈছে লেট্ৰিনৰ গাঁত, দেখিছে। বৰ্তমান কেঁচা তাচৰ গাড়ীখন আহিছে, কাম পৰা লাগি আছে। ভাইৰেল বয়ক লগ পালোঁ। এয়া আমাৰ আজি ভাইৰেল বয় এতিয়া চদা মলি আছে। বৰ্তমান বৰষুণ চৰষুণ আহিলে এতিয়া বৰ্তমান বৰষুণ চৰষুণ আহিলে লাগি আছে। মানে ভাই কিবা এটা কৈ দিয়া। তো এতিয়া এইটো ৰুম বৰ্তমান ঢেলাই হৈ যাব। আমাৰ দাদা আছে বাইলিং দা, এইটো ঢেলাই হৈ যাব গাইজ। এই ৰুমটো ঢেলাই হৈ যাব। বস্তু ভাল লাগিছে। আজি তলটো পকা হ'ব। অতদিনে ভিডিঅ' দিয়া নাই, মনটো অকণমান দুখ লাগিছে মানে, কাৰণ মোৰ আপোনাৰ যিটো মোবাইলত ভিডিঅ' কৰিছিলোঁ সেইটো অকণমান প্ৰব্লেম হৈছিলে, ৰিচাৰ্জো নাছিলে। বৰ্তমান এইটো আছে মিস্ত্ৰী এনেকৈ ওপৰৰ পৰা দলিয়াই দিয়ে কিমান। এতিয়া মছলা পৰা ৰেডি হৈ আছে, মিস্ত্ৰী বহি আছে। এয়া আমাৰ অকণমান ভুল হৈছে, নতুন লাহে পেলাই যাবগৈ। এতিয়া পানী যাবগৈ। গাইজ মছলা চছলা বনোৱা ৰেডি হৈ গ'ল। এতিয়া এয়া ভাইজান এইফালে গোটেই মানুহ ৰখি আছে, চাই আছে আমাৰ ঘৰৰ। ইউটিউবত যাব, বেয়া নাপাবি আকৌ। গাইজ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আমাৰ খানাও ইতিমধ্যে আহি গৈছে, কেম্পা আহি গৈছে। কেম্পা হেল্ল' গাইজ, কেম্পা আহি গ'ল। হেল্ল' গাইজ, পাতা মাৰিছে, দেশী যোগাৰ। আনলাখন ভাঙি দিলোঁ, আনলা ভাঙি পাতা উলিয়াই দিছোঁ, দেশী যোগাৰ। এইফালে মিস্ত্ৰীয়ে কাম কৰি আছে, ইয়াত এইফালে খানা খাইছে। আমাৰ জেঠাই ছোৱালী সৰুজনী, নামটো কৈ দে। এইটো জেঠাই ল'ৰাটো, ঢেলাই হৈ গ'ল। গাইজ দেখিব পাৰিছে, কঁঠালো লাগি আছে। চব কাৰ কাৰ ঘৰত কঁঠাল লাগিছে কমেণ্ট কৰিব গাইজ। পুৰা ৰ'দ দিছে, ৰ'দটো কিমান কাঢ়া হৈ আছে চব গাইজ। সেইটো ৰ'দ এইফালে মনা ভাই কি কৰিছা? পাকঘৰ সেইটো পুৰা ৰ'দ দিছে, ৰ'দত কাম কৰি আছোঁ। যিহেতু এইফালে ৱালটো গাঠা হৈ গ'ল, এইটো পূৰা ভাঙি দিয়া হ'ল। এতিয়া খালি এইটো পকা কৰা কমপ্লিট হৈ গ'ল। পকাটো পকা হৈ গৈছে। মই কৈছোঁ পকাটো। কোনে কৈছে? মই যোগালী। এইটো যোগালী ভাই, ৰাজু বেটা নামটো কৈ এইটো ঋতুৰাজ ৰাভা। এই ভাইৰেল হৈ আছে আকৌ দেই। তো এইটো ৰুম আছে পকা কৰিবলৈ, গাঁথনিখিনি হৈ গৈছে। এইটো কালি ঢেলাই দিয়া হৈছে। এইটো বৰ্তমান এইটো ৰুমত এইটো পাকঘৰ হ'ব। পাকঘৰ মানে অলৰেডি কামখিনি আগবাঢ়িছে বাৰু। এইটো ভীমটো ঢেলাই দিয়া হৈছে। এইটো পূৰা ৰিংটো মানে ভীম হয়। এইটো ভীমটো ইয়াৰ পৰা তালৈকে যাব, তাৰ পৰা আপোনাৰ তালৈকে যাব, তাৰ পৰা এনেকৈ আহিব। এইফালে দৰ্জা চৰ্জা থাকিব আৰু ধুনীয়াকৈ কামখিনি বৰ্তমান চলি আছে। পূৰা পানী হৈ আছে, দেখিছে। পূৰা কষ্ট হৈ আছে ল'ৰাকেইটা, বেচেৰাকেইটা দেই। এয়া চাওক, ইমানবোৰ কাম বৰ্তমান হৈ আছে আমাৰ। মাটি পূৰা ভৰ্তি হৈ গৈছে। সেইটোৰ মাজে ফ্ল'য়িং হ'ব লাগে। গুগল পিক্সেল ৰান্ধি হা গুগল পিক্সেল 9 প্ৰাইম মোবাইল লাগে তাক। মোবাইল লাগে না মোবাইল লাগে? মোবাইল
হা কথা মোবাইলটো দিব দে নব আছে ভিডিঅ' দেখাই আছোঁ যদি ভিডিঅ'টো ইমানলৈকে ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইছ ইমানখিনি মাটি চাটি পেলোৱা হৈ গ'ল বেচাকেইটা কাম কৰি এতিয়া ঘৰলৈ গুচি গ'ল আৰু ভৰি চৰি ধুই মানে মাটি চাটি পূৰা পেলোৱা হৈ গ'ল মাটিটো কালি এইটো ফ্ল'য়িংটো মানে পূৰা আপোনাৰ এইটো ধুমুচ চুমুচ মাৰি হ'ব তাৰ ওপৰত চলিং হোৱাৰ পিছত মানে এনেকুৱা ঢালাই হ'ব ঢালাই দিয়াৰ পিছত ৰুমটো কাইলৈ বৰ্তমান এইটো ৰুম ঢালাই হ'ব এইটো ৰুম ঢালাই পিছত পাকঘৰ অলপ লাগিবলৈ গৈছোঁ তাৰপিছত আপোনাৰ গাইছ তো এইটো টুকুৰা এটা কালি বাকী থাকিলে এইটো দি দিবলৈ ক'লোঁ মানে এইটো ঢালাইটো হৈ গ'ল তো লেট্ৰিনৰ গাঁতটো ইমানেই খান্দিব পাৰিলে কাৰণ সিহঁতি পূৰা পানী হৈ যোৱাৰ কাৰণে ইয়াত খান্দিব নোৱাৰিলে এইটোতো ইভাগেতো লেণ্ডটো আমি দিছোঁ 12 ফুট দিছোঁ 12 ফুট মানে এইটো মানে খান্দিব লাগিব আৰু বহলাব লাগিব যিহেতু আপোনাৰ এই গছজোপা আছে গছজোপা শিপাৰ পৰা এটা ল'ৰাখিনি কষ্ট হৈছে গতিকে এইটো তেওঁলোকে নোৱাৰিব বেলেগ এটাক দিয়া হ'ব আৰু এইটো পানীটো পূৰা জাম হৈ যোৱাৰ কাৰণে মাটিটো ইয়াতে পেলাই দিবলগীয়া হৈছে দেই গাই তো গাইছ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব কাইলৈ আহি আছোঁ নতুন এটা ভিডিঅ'লৈ পুনৰ